আজি ভিডিঅ'টো আমাৰ ভঙাচিঙা পাকঘৰটোৰ পৰা আৰম্ভ কৰিলোঁ। দুপৰীয়া বাচনখিনি ধুইয়ে কি পানীখিনি ঘৰত আনি থলোঁ। আনফালে আকৌ কাপোৰখিনি মেলি থৈছিলোঁ, সেইখিনি আকৌ শুকুৱাখিনি চাই চপাই লৈছোঁ। কাৰণ আজিকালি বেছি সময় ৰ'দটো নিদিয়ে, অলপ সময়হে দিয়ে আৰু সেইখিনি সময়তে যিকণ শুকায় আৰু। তাৰপাছতে ঘৰটো সৰা আৰম্ভ কৰি দিলোঁ। ৰাতিপুৱা দুপৰীয়া সন্ধিয়া মানে কিমান যে ঘৰটো সাৰিব লাগে তাৰ কোনো হিচাপ নাই। কিন্তু এই ধূলিবোৰ জানো ক'ৰ পৰা আহে, একদম মানে ওলাই থাকে। সেয়েহে আৰু ঘৰটো প্ৰায়ভাগ মানে সাৰিয়ে থাকিব লাগে। এনেকৈ সাৰি পুচি লৈ ল'লোঁ। আনফালে আমাৰ চোতালৰ আগতে আছে আমাৰ ভঙাচিঙা পাকঘৰটো, তাকো এতিয়া ধুনীয়াকৈ সাৰি লৈছোঁ। আজি বহুত দিনৰ মূৰত ভাবিলোঁ ব্লগ এটা বনাওঁ বুলি। যিহেতু মই প্ৰথম প্ৰফাইলটো পেজ কৰোঁতে মই ব্লগ ভিডিঅ' দিবলৈ লৈছিলোঁ, তেতিয়া আপোনালোকে মোক বহুত বেছি মৰম দিছিলে। কিন্তু আজিকালি এটা দুটা ইনফৰমেশ্যন ভিডিঅ' দিবলৈ লৈছোঁ এই কাৰণে যাতে নতুনখিনিও আমাৰ লগতে ধুনীয়াকৈ আগবাঢ়ি যাব পাৰে। কিন্তু কিছুমান মানুহৰ ইনফৰমেশ্যন ভিডিঅ' দিয়াৰ পৰা ইমানেই হিংসা হৈছে মোৰ ওপৰত, ভাবিছোঁ এতিয়াৰ পৰা আকৌ অকণমান কমাই দিম। কাৰণ আজিকালি তেওঁলোকে বহুত বেছি মেছেজ দি থাকে ইনফৰমেশ্যন ভিডিঅ' দিবলৈ লোৱাৰ পৰা, কিন্তু মেছেজ নাচালেও মানে তেওঁলোকক খং উঠে বা বহুত কিবা কিবি কয়। সেয়েহে মানে ভাবিছোঁ নিজৰ মতে নিজে ব্লগ ভিডিঅ' দিম, তেতিয়া আৰু ক'বলগীয়া একো নাথাকে। আনফালে কামেই কৰি আজৰি হৈ চাহ অলপ বনাইছোঁ। এইফালে ধুনীয়াকৈ চাহত চেনি চাহপাত দি দিলোঁ আৰু মই যিহেতু মিঠাটো অকণমান বেছিকৈ খাওঁ, সেইকাৰণে মানে চেনি অকণমান বেছিকৈ দি দিলোঁ। আনফালে মোৰ চাহখিনি হৈ গ'ল ৰেডি আৰু ধুনীয়াকৈ বাকি ল'লোঁ আৰু কামখিনি কৰি যিহেতু আজৰি হ'লোঁ, চাহ একাপ খাই ল'লে ভাল লাগে।